হেল্ল' বন্ধুসকল, পৃথিৱীত প্ৰকৃতিৰ সৃষ্টিৰ তুলনাত মানুহৰ সৃষ্টি একোৱেই নহয়। তথাপিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন টেকন'লজিৰ সহায়ত মানুহে সৃষ্টিক লৈ এক প্ৰতিনায়ক হিচাপে আগবাঢ়ি আহিছে, যিয়ে আজিৰ সৃষ্টি জগতত পৃথিৱীখনক এক অন্তিম সীমাত উপনীত কৰিছে। এই পৃথিৱীখনত প্ৰকৃতিৰ সৃষ্টিৰ বাহিৰেও এনেকুৱা কিছুমান ভয়ংকৰ আৰু জাজল্যমান সৃষ্টি মানুহে কৰিছে, যিবোৰ দেখাৰ পিছত আপুনি সঁচাই আচৰিত হৈ যাব। তো আজিৰ ভিডিঅ'টোত মানুহৰ কেইটামান আচৰিত সৃষ্টি সম্পৰ্কে জানিম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নাম্বাৰ 1, পৃথিৱীখনৰ আটাইতকৈ উচ্চ আৰু দীঘল কাঁচৰ দলংখন নিৰ্মাণ কৰিছে চীনে। চীনৰ এইবিলাক কাম কাজ প্ৰায়ে বাতৰি কাকতৰ শিৰোনামাত দেখা পোৱা যায়। কাঁচৰ তৈয়াৰী এই দলংখন দুটা পাহাৰৰ মাজত পাহাৰ দুখনক একেলগে সংলগ্ন কৰিছে। দলংখন খুবেই উন্নত মানৰ গ্লাছেৰে তৈয়াৰ হোৱাৰ কাৰণে তাত বিপদ বোলা কোনো সমস্যাই নাই। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা বহু হাজাৰ পৰ্যটক এই কাঁচৰ দলংখন চাবলৈ প্ৰতি বছৰেই আহি থাকে, যিটো চীনৰ এক নতুন পৰ্যটন কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে। দলংখন চাব অহা মানুহবিলাকৰ ভিতৰত যিসকলৰ হাত অলপ দুৰ্বল, তেওঁলোকে দলংখনৰ ওপৰেদি খোজকাঢ়ি যাওঁতে ভয় হোৱাটো স্বাভাৱিক, কাৰণ দলংখন একেবাৰে স্বচ্ছ কাঁচেৰে তৈয়াৰী। পৰীক্ষা কৰাৰ বাবে দলংখনৰ ওপৰেদি 2 টন ওজনৰ গাড়ী এখনো চলোৱা হৈছে। এই দলংখন মাটিৰ পৰা 300 মিটাৰ উচ্চতাত অৱস্থিত, 430 মিটাৰ লম্বা আৰু 14 মিটাৰ বহল, আৰু দলংখনে একেলগে 800 মানুহক বহন কৰিব পাৰে। নাম্বাৰ 2, পেৰুত অৱস্থিত পাহাৰৰ গাত লাগি থকা স্বচ্ছ গ্লাছৰ হোটেল। হোটেলবিলাক স্বচ্ছ হোৱাৰ কাৰণে ইয়াত থকাৰ সাহস কিন্তু সকলোৰে নহয়। মজবুত এলুমিনিয়াম আৰু পলিকাৰ্বনেটৰ দ্বাৰা তৈয়াৰী 25 ফুট লম্বা কেপচুল তৈয়াৰ কৰা হৈছে। কেপচুলৰ ভিতৰত থকাৰ কাৰণে বেলেগ বেলেগ ৰুমৰ সুবিধাও আছে, আৰু মাজত বাথৰুমৰ সুবিধাও আছে। এডভেঞ্চাৰ প্ৰেমীসকলে এই হোটেলটোৰ পৰা এবাৰ ঘূৰি আহিব পাৰে। আৰু তাত যোৱাটো কিন্তু ইমান সহজ কথা নহয়, কাৰণ তাত যাবলৈ হ'লে মিনিমাম 1200 ফুট থিয় পাহাৰ বগাই উঠিব লাগিব, আৰু তাত এক ৰাতি থাকিবৰ কাৰণে 25,000 টকা পে' কৰিব লাগে। আৰু এইবিলাক ফিচাৰ্ছ থকাৰ কাৰণে এই হোটেলটো এডভেঞ্চাৰ প্ৰেমীসকলৰ মাজত অধিক জনপ্ৰিয় হৈ উঠিছে। নাম্বাৰ 3, কেপিলানো ব্ৰিজ, কানাডা। এইটো পৃথিৱীৰ এক্সট্ৰিম আৰু এট্ৰেক্টিভ এটা দলং। দলংটো এটা নদীৰ ওপৰৰ পৰা ইভাৰগ্ৰীণ ফৰেষ্টৰ মাজেদি গৈছে। দলংটো 407 ফুট লম্বা আৰু খুবেই নিৰাপদ। দলংটোৱে একেলগে 96টা হাতীৰ ওজন বহন কৰিবলৈ সক্ষম। প্ৰতি বছৰে দলংটো চাবলৈ প্ৰায় 9 লাখ পৰ্যটন আহি থাকে, আৰু দলংখন বিশেষকৈ খ্ৰীষ্টমাছৰ সময়ত বহুত সুন্দৰকৈ সজোৱা হয়। নাম্বাৰ 4, চীনৰ টিয়েনমান পাহাৰৰ ওপৰত অৱস্থিত মৃত্যুৰ ৰাস্তা। যদি আপুনি এজন এডভেঞ্চাৰ প্ৰেমী হয়, তেন্তে টিয়েনমান পাহাৰৰ ওপৰত অৱস্থিত এই কাঁচৰ ৰাস্তাৰ পৰা আৰু ভাল অল্টাৰনেটিভ একোৱেই হ'ব নোৱাৰে। এই ৰাস্তাটো মাটিৰ পৰা 4700 ফুট উচ্চতাত অৱস্থিত। এই ৰাস্তাটো কেৱল এডভেঞ্চাৰ আৰু ৰোমেঞ্চৰ বাবেই নহয়, লগতে আপোনাৰ সাহসৰ পৰীক্ষাও কৰা হয়। পাহাৰৰ ওপৰত ওলমি থকা এই ৰাস্তাটো 200 ফুট লম্বা। পৃথিৱীৰ বিভিন্ন জেগাৰ পৰা পৰ্যটন আহে এই কাঁচৰ ৰাস্তাটো চাবৰ কাৰণে। কিন্তু বেয়া কথাটো হ'ল যে অহা পৰ্যটনবিলাকৰ মাজৰ পৰা খুব কম সংখ্যক পৰ্যটনেহে এই ৰাস্তাৰ ওপৰেদি খোজ কাঢ়িবলৈ সাহস পায়। ৰাস্তাটো বনোৱাৰ কাৰণে যি কাঁচ ব্যৱহাৰ কৰা হৈছে, 2.5 ইঞ্চি উচ্চতা আৰু 3 ফুট বহল। এই দলংখনৰ পৰা টিয়েনমান পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য ভালদৰে উপভোগ কৰিব পৰা যায়। এই ব্ৰিজত উঠাৰ আগতে সকলো পৰ্যটনৰ জোতা আৰু চেণ্ডেল খুলি পেলোৱা হয় যাতে ৰাস্তাটো পৰিষ্কাৰ থাকে। নাম্বাৰ 5, স্কাইডেক্স, চিকাগো। আমেৰিকাৰ আটাইতকৈ উচ্চ বিল্ডিং উইলেছ টাৱাৰৰ 103 তলত অৱস্থিত কাঁচৰ তৈয়াৰী এখন স্বচ্ছ প্লেটফৰ্ম আছে, যাক স্কাইডেক্স বুলি কোৱা হয়। কাঁচৰ তৈয়াৰী এনেকুৱা প্লেটফৰ্মে মেক্সিমাম 5 টন পৰ্যন্ত ওজন বহন কৰিব পাৰে। এইটোত একেলগে 5 জন ব্যক্তি উঠিব পাৰে। 1353 ফুট উচ্চতাত অৱস্থিত প্লেটফৰ্মৰ পৰা সম্পূৰ্ণ চিকাগো চহৰৰ মানৱসৃষ্ট সৌন্দৰ্য ভালদৰে উপভোগ কৰিব পৰা যায়। ইয়াৰ গ্লাছ যদি ভাঙিও যায়, তেনেহ'লে মানুহ সম্পূৰ্ণৰূপে নিৰাপদে থাকিব, কাৰণ এইটো বনাবলৈ কেইবাটাও কাঁচৰ লেয়াৰ লগোৱা হৈছে।